আজিৰ যি অনুষ্ঠান আমাৰ বিহু বতৰৰ সামৰণিত বৰদৈচিলা উৎসৱ, তাৰ লগতে আমাৰ এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগীকে কেৰিয়াৰ কাউন্সিলিং বা অৰিয়েণ্টেশ্যন কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীত স্কিল ডেভেলপমেণ্ট মিছনৰ ফালৰ পৰা বিশেষজ্ঞ আহিছে আৰু ছাত্ৰসকলৰ সন্মুখত কি ধৰণৰ স্কিল ডেভেলপমেণ্টৰ পটেনচিয়েলবিলাক আছে, সম্ভাৱনীয়তাবিলাক আছে, সেই সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়াইছে। আৰু সেই সুবিধাসমূহ যদি আমাৰ এই তামোলপুৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ল'ব পাৰে আৰু এই মহাবিদ্যালয়ে যদি এই ছাত্ৰ ছাত্ৰীসকলক চেনেলাইজ কৰি সেই বিভিন্ন স্কিলৰ ট্ৰেইনিংবিলাকত যাতে অংশগ্ৰহণ কৰাব পাৰে, তেতিয়াহ'লে তেওঁলোক লাভৱান হ'ব, মই সেইটোকে ভাবোঁ। আৰু ছাৰ, নতুন NAP কলেজৰ বা বিশেষকৈ গাঁৱলীয়া ছাত্ৰ ছাত্ৰী কেনেকৈ উপকাৰ হ'ব এনেকুৱা উৎসৱৰ জৰিয়তে? অকল ছাত্ৰ ছাত্ৰীসকল অকল শ্ৰেণীকোঠাৰ যিটো পঠন পাঠন বা টিচিং লাৰ্ণিং অকল সেইটোৱে নহয়, এই ধৰণৰ কাৰ্যসূচীৰ মাজেৰেও তেওঁলোকে বিভিন্ন কথা শিকিব পাৰে। বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰি নিজৰ যি প্ৰতিভা বিকাশ কৰিব পাৰে। ক্ৰীড়াৰ মাজেৰে বা খেলা ধূলাৰ লগতে সেই নৃত্য গীত বা বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰখনতো তেওঁলোকে অৰিহণা যোগাব পাৰে। অৰ্থনীতিটো কৈছে বিভিন্ন ধৰণৰ স্কিল ছাত্ৰসকলে কি ধৰণে আয়ত্ব কৰিব লাগে। তাৰ মাজতে এইবিলাকো আছে আমাৰ যিবিলাক কাৰিকুলাৰ এক্টিভিটি, তাতো তেওঁবিলাক পাৰ্গত হ'ব লাগিব। পঢ়া শুনাতে নহয় অকল, তাৰ লগতে বিভিন্ন ধৰণৰ স্কিল তেওঁবিলাকে যদি আয়ত্ব কৰিব পাৰে, তেওঁবিলাকে অতি হায়াৰ এডুকেশ্যনেল নগৈ জাষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বা চিম্পল ডিগ্ৰী পাছ কৰিয়ে বিভিন্ন কামত তেওঁবিলাকে নিয়োজিত হ'ব পাৰে বা স্বনিয়োজন পাব পাৰে। এতিয়া পৰীক্ষাৰ মাৰ্কশ্বিট, আপুনি অভিজ্ঞ এগৰাকী শিক্ষাগুৰু, কি ক'ব নতুন প্ৰজন্ম? পৰীক্ষাৰ মাৰ্কশ্বিটেদিতো আজিকালি একো নহয়। আজিকালিতো MA পাছ কৰাৰ পিছতো আকৌ নেট পাছ কৰিব লাগে, কিবা পাছ কৰিব লাগে। এতিয়া মই অকল BA MA দি নহয়, এতিয়া আকৌ B.Ed পঢ়িব লাগে, আকৌ টেট পাছ কৰিব লাগে। গতিকে অকল চাৰ্টিফিকেটেদি নহয়, চাৰ্টিফিকেটৰ লগতে আমাৰ কি পাৰদৰ্শিতা আছে, আমি প্ৰেক্টিকেলি আমি জানো নে নাই, পাৰোঁ নে নাই, কৰি দেখুৱাব পাৰোঁ নাই, এইটোৰ ওপৰত আজিকালি বেছি গুৰুত্ব দিয়া হয়। ছাত্ৰ ছাত্ৰী কি ক'ব? নতুন ছাত্ৰ ছাত্ৰী কি ক'ব? মই তেতিয়াও কৈছোঁ, নতুন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেতো এতিয়া বহুত প্ৰত্যাহ্বান। আগতে যিটো প্ৰতিযোগিতা আছিলে, তাতকৈ প্ৰতিযোগিতা আজিকালি বেছি হৈছে। ছিট পাবলৈ টান, ছিট পোৱাৰ পিছত পাছ কৰি উঠাৰ পিছত চাকৰি পাবলৈ টান। গতিকে তাৰ মাজতেই যিহেতু চাকৰি পাবলৈ টান, সংস্থাপন পাবলৈ টান, গতিকে আমি বিভিন্ন ধৰণে আমি স্বনিয়োজনৰ ৰাস্তা, বিভিন্ন ধৰণৰ ৰাস্তা ছাত্ৰ ছাত্ৰীসকলে বিচাৰি উলিয়াব লাগে। আৰু সেইবাবে সেই স্কিল ডেভেলপমেণ্টৰ যিখিনি অপৰচুনিটি, সেইখিনি তেওঁলোকে গ্ৰহণ কৰিব লাগে। আজি আমাৰ তামোলপুৰ ডিগ্ৰী কলেজত যি বৰদৈচিলা মহোৎসৱৰ সংগতি ৰাখি আমি কেয়াৰ কাউন্সিলিং বা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম লোৱা হৈছে। সেইটো আমি লক্ষ্য কৰিছোঁ যে ষ্টুডেণ্টৰ কাৰণে, যে ষ্টুডেণ্টে জেনেৰেল নলেজখিনি, জেনেৰেল যি চাৰ্টিফিকেট, এইটো চাৰ্টিফিকেটৰ লগত আমি স্কিল চাৰ্টিফিকেট আমি অৰ্জন কৰাৰ কাৰণে এটা সুবিধা বনাই দিয়াৰ কাৰণে আমি এইটো প্ৰগ্ৰাম লৈছোঁ। আজিকালি অকল গ্ৰেজুৱেট কৰিলে গ্ৰেজুৱেট চাৰ্টিফিকেটক হেল্প কৰাৰ কাৰণে আমাক কিছুমান স্কিল চাৰ্টিফিকেটৰ প্ৰয়োজন হয়, তেতিয়াহে নিজে সংস্থাপন পোৱাৰ এটা যোগ্য হয়। ইয়াৰ কাৰণে আমি এইটো অনুভৱ কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমৰ পৰাই, এতিয়া নতুনকৈ এডমিশ্যন হ'ব, গতিকে প্ৰথমৰ পৰাই আমি যাতে তেখেতসকলক বা ছাত্ৰ ছাত্ৰীসকলক অলপমান ইয়াৰ প্ৰতি মানে কেৰিয়াৰ কাউন্সিলিঙৰ প্ৰতি অলপমান এৱাৰনেছটো আনাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমি বিভিন্ন সংস্থাৰ লগত আমি জড়িত কৰি থাকোঁ। গতিকে তেখেতসকলে আমাৰ ইয়াতে যি কেৰিয়াৰ কাউন্সিলিং বা এনেকুৱা মানে স্কিল ডেভেলপমেণ্ট, এইবিলাক কাম আমাৰ কলেজৰ জৰিয়তে কৰি থাকে। গতিকে মই ভাবোঁ আমাৰ ষ্টুডেণ্টবিলাকে যোনে আমাৰ কলেজত এডমিশ্যন ল'ব, আমি বহুত আশাবাদী আমাৰ কলেজত বহুত ষ্টুডেণ্টে এডমিশ্যন ল'ব। কাৰণ আমি ষ্টুডেণ্টৰ সুবিধাৰ কাৰণে আমি যিখিনি প্ৰয়োজন, এইখিনি প্ৰয়োজন আমি ইতিমধ্যে প্ৰিপেয়াৰ কৰিছোঁ। আমাৰ ইয়াতে যিখিনি প্ৰভিঞ্চিয়েলাইজ কলেজত যিখিনি সুবিধা আছে, এইখিনি সুবিধা আমি ইয়াতে দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ যে সকলো যিখিনি ষ্টুডেণ্টে আমাৰ কলেজক চইচ কৰিব বা আমাৰ কলেজত এডমিশ্যন ল'ব,
ষ্টুডেণ্টবিলাকে কোনো অসুবিধাৰ সন্মুখীন নহ'ব। মই এইখিনি মই ক'ম। আৰু আমাৰ যি বৰদৈচিলা যি উৎসৱ, এই উৎসৱটো আমি যোৱা বছৰৰ পৰা পাতিছোঁ। আৰু এইটো মূল উদ্দেশ্যটো হ'ল আমাৰ যি মানে ট্ৰেডিশ্যনেল যি ফেষ্টিভেল বা ডেন্স বা ছং, এইবিলাকো আমাৰ ষ্টুডেণ্টৰ মাজত যি প্ৰতিভা আছে এইটো বিকাশ কৰাৰ কাৰণে আমি এইটো চেষ্টা কৰিছোঁ। কাৰণ বিহু বুলি ক'লে আমি বিহু এনেই নাচে বা এনেই কিবাত যায়, কিন্তু বিহুৰ কি বস্তু এইটোতে এজন ব্যক্তিৰ কাৰণে এটা স্কিল হ'ব পাৰে। ডেন্সটো এটা স্কিল হ'ব পাৰে বা ছংটো এটা স্কিল হ'ব পাৰে। এইখিনিও ইয়াতে এটা মেছেজটো ষ্টুডেণ্টবিলাকে জানিব আৰু এৱাৰনেছ পাব। মই ভাবিছোঁ এতিয়া নতুন যিমান HS পাছ কৰিছে, HS পাছ কৰা ষ্টুডেণ্টবিলাকক আমি ৱেলকাম জনাইছোঁ আমাৰ কলেজত লগি, যাতে তেখেতসকলে আমাৰ কলেজত নামভৰ্তি কৰে আৰু আমাৰ যিখিনি সুবিধাটো গ্ৰহণ কৰে। ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ।